গুড মৰ্নিং গাইজ, পুনৰ এটা ভিডিঅ' লৈ মই ৰঞ্জিত আৰু মোৰ লগত আজি নাই মঞ্জিত। মানে থাম্বনেইলত আপোনালোকে গম পাইছে আজি ক'ব পাইছোঁ কি ক'ব পাইছোঁ। তেনেহ'লে ব'লক চাওক গছপাত কিমান ডাঙৰ গছ আপোনালোকক দেখুৱাম ছাইডৰ পৰা সুন্দৰ চাই থাকোঁ দিয়ক ব'লক। দূৰৰ পৰা এই হালধীয়া সুন্দৰ বেহৰখিনি চাই ভাবিলোঁ কি ধুনীয়া হালধীয়া হৈ আছে, কিন্তু গাইজ ওচৰত আহি দেখা পালোঁ কি ইমান এটা ভাল নালাগে। মানে গাইজ ভিডিঅ'টোত এইটো কথাই ক'ব বিচাৰিছোঁ, মানে কি গাইজ দূৰৰ পাহাৰখন দেখাই ভাল, কিন্তু ওচৰত গ'লেহে গম পায় বহুত জটিল গাইজ। আপোনালোকে চাওক এতিয়া কি ফাল্টু দেখি এইখিনি, এই গাইজ জোকলি চাওকচোন কি ধুনীয়া দেখি হালধীয়া একদম সুন্দৰ দেখিছেনে গাইজ। বেহাৰৰ খেতি গাইজ, এইখিনি মোৰ বঢ়িয়া লাগে, বঢ়িয়া এটা স্মেল ওলাই থাকে, বঢ়িয়া লাগে দক। তো বলক যাব লাগে, দেৰি হৈছে, বেহাৰ চাই থাকিলে লাভ নাই। এইখন হৈছে গেট মন্দিৰটোত, আৰু গেটৰ এই পিছফালে আছে গছজোপা। তো গাইজ ভিতৰত যাই আছোঁ, চাই থাকক। তো মানে গাইজ গছজোপা যিমান ডাঙৰ, মানে মোৰ এই মোবাইলৰ ৱাইড এংগুল কেমেৰাটো ধৰাই নাই, মই বহুত দূৰৰ পৰা বনাই আছোঁ ভিডিঅ'টো। তো ওচৰত যাই আপোনালোকক দেখুৱাম। তো গাইজ চাই থাকক গাইজ। তো বলক অলপ আগৰ পৰা ভালকৈ চাই আহোঁ গছজোপা ইমান ডাঙৰ, আপোনালোকে চাই থাকক সুন্দৰভাৱে চাই থাকক। যাই আছোঁ আগে, বলক চাওক। তো ভিতৰত একদম ভিতৰত সোমাই যাব নোৱাৰি, নো এণ্ট্ৰি লিখি থৈ দিছে, তাৰ কাৰণ বহুতে যায় ন, সেইকাৰণে চেণ্ডেল পিন্ধি সেইকাৰণে চবফালে এনেকৈ ঘেৰি দিছে। আমি বাহিৰৰ পৰাই চাম কি সুন্দৰকৈ। তো এই গছডাল হৈছে গাইজ এছিয়াৰ ভিতৰত দ্বিতীয় ডাঙৰ গছ এইডাল। তো চাওক ভালদৰে চাওক, ব'লক অলপ এই আগৰ ফালেও চাই আহোঁ, ব'লক চাই থাকক গাইজ। এইটো মেইন মন্দিৰটো, আৰু গাইজ এইটো শিৱ মন্দিৰ, এই হালধীয়া কালাৰত যি আছে, আৰু এইটো মেইন মন্দিৰটো। তো গাইজ চালে ভিডিঅ'টো কেনে লাগে কমেণ্ট বক্সত জনাব, আৰু যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু আপোনালোকে আহক আৰু চাওক। গছজোপা আছে বজালি পাঠশালা জালিঘাটা বুলি গাঁও এখন, ঔকুচি থান বুলি কোৱা হয় এইখিনি জেগাত। তো এই ঔকুচি থান বুলি কয় না, এইটো ঔকুচি থান বুলি কোৱা হয়। ইয়াতে আহক গাইজ, আপোনালোকে চাওক ইমান ডাঙৰ গছ, মানে গাইজ পাগলা হৈ যাব আপোনালোকে আহিলে। আহক চাওক সুন্দৰকৈ, আৰু শিৱ পূজাৰ দিনাতে বহুত মানুহ হ'ব, শিৱ পূজাৰ দিনা আহিব পাৰে বহুতে, মাঘৰ 1 তাৰিখেও 2 তাৰিখেও আহি, মাঘৰ মাহটো মোটামুটি আহি থাকে মানুহ, চাকি কফে কিবা দি থাকে। তো গাইজ আহক আপোনালোকে চাওক। তো এই পাছত দেখি নদীটো যি দেখাৰ কথা কৈছিলোঁ, আহক চাই আহোঁ, আহক কেনেহেন কি ব্লক।
তো গাইজ জাগাগিলা আগতকৈ বহুত বহুত মানে বহুত বেলেগ হৈ গৈছে মানে মই ইয়াৰে ওচৰৰে মানুহ মই নিজে ধৰিব নোৱাৰা হৈ গৈছোঁ তো গাইজ বহুত তাৰমানে এইগিলাখান এই বস্তা চস্তা পাই দিছে নদীত এতিয়া আগতে এইগিলাখান নাছিল তো এতিয়া গাইজ সুন্দৰ আপোনালোকে এতিয়া বহিব পাৰে আহি বহি সুন্দৰ প্ৰাকৃতিক পৰিৱেশ এটা উপভোগ কৰিব পাৰে আপোনালোকে চালে গছজোপা কেনেকুৱা কেনেকুৱা ধৰণৰ আৰু গাইজ যদি গাইজ ভিডিঅ'টো ভাল লাগিছে নহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব এইখিনি কৰি দিব দিয়ক গাইজ আজি লৈ ল'লোঁ বাই বাই